হৈছে লাহে লাহে এই নৈতিক স্খলন বুলি কোৱাৰ লগে লগে আমি ক্ষমা কৰিব নজনা হৈছোঁ, আমি দয়া কৰিব নজনা হৈছোঁ। আমি আত্মকেন্দ্ৰিক ইমানেই হৈ পৰিছোঁ যে আপোনাৰ বেয়া লগাটো মানে বেয়া, আপোনাৰ ভাল লগাটো মানে ভাল। ক্ষমা কৰিবলৈ আপুনি শিকক ভগৱান শ্ৰীকৃষ্ণৰ পৰা। জৰাব্যাধে যেতিয়া ভগৱান শ্ৰীকৃষ্ণক যেতিয়া শৰবিদ্ধ কৰিছিল, যেতিয়া তেওঁ হত্যা কৰিছিল, হৰিণ বুলি ভাবি ভুল কৰিছিল নহয় জানো, তেতিয়া সেই মুহূৰ্তত সেই ভৰিৰ পতাত সোমাই যোৱা শৰডাল উলিয়াইও ভগৱান শ্ৰীকৃষ্ণই তেওঁক ক্ষমা কৰি দিব পাৰিছিল। ক্ষমা কৰি দিব পাৰিছিল জগতগুৰু শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই যেতিয়া সেই চিকাৰীগৰাকী এটা চিকাৰ কৰিছিল হৰিণা, আৰু তাৰ পাছত যেতিয়া গুৰুজনাই সেই পথেৰে গৈ থাকোঁতে যে দেখিলে যে ইয়াত দেখোন জালখনত হৰিণা আদি লাগি আছে, তাৰ পাছত গুৰুজনাই কি কৰিলে, লাহেকৈ হৰিণাটি মোকলাই দিলে, সেয়া তেওঁ দয়া কৰিলে। আৰু তাৰ পাছত দেখিলে যে চিকাৰীজনেওতো ঘৰখন চলাব লাগিব, চিকাৰ কৰিয়ে খাই আছে, আধলি এটা তাত লাহেকৈ সেই জালখনত সুমুৱাই দিছিল, সেয়া ক্ষমা আছিল। গতিকে দয়া ক্ষমা এই মোক শিকিবলগীয়া সেই ধৰণৰ কিছু কথা আছে, যিবোৰ আমি এই যে কালি পৰহি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে চৰিত্ৰপাত পুথিখনৰ প্ৰসংগটো উল্লেখ কৰিছে, যিবোৰ আমি নীতি শিক্ষা পুথিখনত আমি পূৰ্বৰ পৰা পঢ়িছিলোঁ। যিসকল জ্যেষ্ঠ ইয়াত আছে সেইসকলে জানিব এই কথাবোৰ আগতে আমাক আমাৰ মা দেউতাই কৈ আছিল, এই কথাবোৰ ককা আইতাৰ মুখত আমি শুনিবলৈ পাইছিলোঁ, কিন্তু সেই প্ৰেক্ষাপট লাহে লাহে আমাৰ নোহোৱা হ'ল। আমি এই কথাবোৰ লাহে লাহে কি হ'ল, আলোচনা নকৰা হ'লোঁ। লাহে লাহে আমি ইমান বেছি যান্ত্ৰিক হ'লোঁ হৈ থাকোঁ। এই মোবাইলটো যদি অকণমান সময় আমাৰ পৰা আঁতৰাই দিয়া হয়, তেন্তে আমি কি হওঁ, আসক্তি আমাৰ বৃদ্ধি পায়, যেন বেমাৰ হৈছে, আমাৰ হতাশ এনজাইটি আমাৰ বৃদ্ধি পাই যায়, আমি থাকিব নোৱাৰোঁ। সঁচা কথা, এইটো আপোনাৰ বা মোৰ দুখ নহয়, এক সময়ৰ দুখ বুলি আমি উল্লেখ কৰিব লাগিব। কাৰণ সময়টোৱে আমাক ইমান অভ্যস্ত কৰি পেলালে যে মোবাইলটো নহ'লে আপুনি নোৱাৰে। এতিয়া প্ৰযুক্তিবিদ্যাই আমাক এনেকুৱা এটা পৰ্যায়লৈ লাহে লাহে গৈ নি আছে, লাহে লাহে আৰ্টিফিচিয়েল ইণ্টেলিজেন্স ব্যৱসায়িক প্ৰতিষ্ঠানসমূহ বা আন আন কৰ্ম প্ৰতিষ্ঠানসমূহত মানুহৰ এটা মূল্য যে থাকে, সেই মানুহৰ মূল্যটো কিন্তু লাহে লাহে কমি গৈ আছে। আমি কেইটামান দিনৰ পাছত আৰু বাতৰি পঢ়িব নলগাও হ'ব পাৰে, কি ঠিক, এআই বাতৰি পঢ়ি থাকিব, আমি নপঢ়িলেও হ'ব, এআই কৰি থাকিব সকলোখিনি কাম। আমাৰ মন মগজুক অধ্যয়ন কৰিব ইতিমধ্যে প্ৰযুক্তিবিদ্যাই পাৰিছে। হাতত থকা মোবাইলটোত আপুনি একো কৰিব নালাগে, আপুনি কিবা এটা চাৰ্চ কৰিলে সেই তথ্যসমূহ আপুনি ইতিমধ্যে পায়েই। গতিকে সেই মানুহ হোৱাৰ যিটো আমাৰ প্ৰৱণতা, আমি জীৱশ্ৰেষ্ঠ বুলি নিজক চিনাকি দিয়া যিটো প্ৰৱণতা, সেইটো ক'ৰবাত লাহে লাহে এই প্ৰযুক্তিবিদ্যাৰ উন্নতি কিন্তু হেৰুৱাই পেলাইছে। তাৰ মাজত এই ছাত্ৰ ছাত্ৰীসকলে বিদ্যালয়ৰ 4 বেৰৰ ভিতৰত সোমাই থাকোঁতে, মহাবিদ্যালয়ৰ 4 বেৰৰ ভিতৰত সোমাই থাকোঁতে কিন্তু সেই কথাখিনি এতিয়া অনুভৱ কৰিব পাৰিব লাগিব যে সেই 17-18 বছৰীয়া বয়সৰ, এই 15-16 বছৰীয়া বয়সৰ ছাত্ৰ বা ছাত্ৰীয়ে সুৰাপান কৰিবলৈ ঘৰখনক ফাঁকি দি কেনেকৈ সাহস কৰিছে। এই যে এই ছাত্ৰ ছাত্ৰীসকল লাহে লাহে নৈতিক স্খলন বুলি কওঁতে আমি যে সুৰাৰ কথাটো যে আৰম্ভণিতে কৈছোঁ, এই যে আসক্তিৰ কথা, এই আসক্তিবোৰ এতিয়া লাহে লাহে কমোৱাৰ সময় এইবাবেই আহিছে, কাৰণ এই আসক্তিবোৰ বৃদ্ধি পোৱাৰ ফলতে আজিকালি ছাত্ৰ ছাত্ৰীয়ে শিক্ষকক মাৰিবলৈ বা নিজৰ সমনীয়াক মাৰিবলৈ সাহস কৰে। কাৰোবাক মাৰিম বুলি ভাবিলেই মাৰি দিব পাৰে। সৌসিদিনা লখিমপুৰত এখন বিদ্যালয়ত এগৰাকী ছাত্ৰই এবিধ সঁজুলি লৈ আহিছিল। আপোনালোকে সামাজিক মাধ্যমত দেখিছেনে সঁজুলিবিধ? কেনেকুৱা এবিধ সঁজুলি লৈ আহিছে দেখিছে? সেই সঁজুলিবিধে তেওঁ কি কৰিছিল, যে কাৰোবাৰ লগত যদি কাজিয়া লাগে তেন্তে ঘোচা এটা মাৰি দিব, দাঁত মুখ ভাঙি যাব, তেওঁ যি হয় হৈ থাকিব, মইতো বাচি যাম। ডন হ'ব লাগে, নিজকে ভাবি লয় যে মই হিৰো, চিনেমা এখনৰ নিজকে হিৰো বুলি ভাবি সেই সঁজুলিবোৰ লৈ আহে, কাৰোবাক ঘোচা মাৰি থৈ যাব। তেওঁ নাভাবে যে সেই সন্তানগৰাকী মৃত্যুৰ পাছত সেই পৰিয়ালটোত কি হ'ব। সেই যে এগৰাকী জ্যেষ্ঠ ছাত্ৰই মৰিয়াই মৰিয়াই যে সেই কনিষ্ঠ ছাত্ৰগৰাকীক মাৰি পেলালে, সেই পৰিৱেশটো কিয় সৃষ্টি হ'ল? সেয়া আমাৰ নৈতিক স্খলন। সুৰাৰ কথাটো যে ক'লোঁ, ড্ৰাগছৰ প্ৰতি আসক্তিৰ কথাটো যে ক'লোঁ, এই কথাবোৰ আচলতে গুৰিৰ পৰা শেষ হ'ব লাগিব। আমি এই কথাটো শেষ কৰিব লাগিব ওপৰৰ পৰা, আৰু শেষ কৰিব লাগিব তলৰ পৰাও। মদ বিক্ৰেতা অৰ্থাৎ সুৰা বিক্ৰেতাও বন্ধ হ'ব লাগিব, ক্ৰেতাও বন্ধ হ'ব লাগিব। কেৱল মাত্ৰ ক্ৰেতা বন্ধ হ'লে নহ'ব, বিক্ৰেতাও কিন্তু বন্ধ হ'ব লাগিব। যেতিয়ালৈকে বিপণী থাকিব ঘনে ঘনে, সুৰাৰ বিপণী থাকিব যেতিয়ালৈকে, এই শিক্ষানুষ্ঠানসমূহৰ দূৰৈত আমি দেখি পাওঁ, শিক্ষানুষ্ঠানসমূহৰে সেই দূৰৈত যি ধৰণে থাকিব নালাগে কিছু নীতি নিয়ম থাকে, কিন্তু লাহে লাহে কি হৈছে, কিছু লোভত, কিছু কৰ কাটলৰ লোভত সেই ধৰণে বিপণীসমূহক অনুমতি দিয়া হৈছে। এগৰাকী মই সাধাৰণ যুৱতী হিচাপে এই কথাটো অন্তত ৰজাঘৰীয়ালৈ নিবেদন কৰিব বিচাৰিম যে কেৱল মাত্ৰ মদ নালাগে খাবলৈ, সুৰা খাব নালাগে বুলি কৈ থাকিলেই নহ'ব, আপোনালোকে বিপণীবোৰ বন্ধ কৰিব পাৰিব লাগিব। আপোনালোকে লাইচেঞ্চ কিয় দিয়ে খুলিবলৈ? সুৰাৰ বিপণীবোৰ বন্ধ কৰিব লাগিব। সেই বিপণীবোৰ যেতিয়ালৈকে বন্ধ নহয়, তেতিয়ালৈকে কিন্তু নতুন প্ৰজন্মই কিনি খাবই। কিনি খাবলৈতো তেওঁলোকৰ এটা মন যাব। আৰু মনত ৰাখিব, বেছি আদ্যবন্দ ঘৰৰ, যাৰ হাতত বহুত টকা পইচা থাকে, যিসকল পিতৃ মাতৃৰ সন্তানক চকু দিবলৈ সময় নাই,
সেই সকলৰ ল'ৰা ছোৱালী কিন্তু এতিয়া ড্ৰাগছ আসক্ত। মই মুকলিকৈ নাম নকওঁ, কিন্তু মনত পৰিব যিসকলৰ ল'ৰা ছোৱালী এতিয়া ড্ৰাগছ আসক্ত হৈ ক'ৰবাত চিকিৎসা অৱস্থাত আছে, সেইসকলক মই আশা কৰিছোঁ যে তেওঁলোক সুস্থ হওক। কিন্তু এইটো সঁচা কথা জানে, সেইসকল পিতৃ মাতৃয়ে টকাৰ পিছত দৌৰোতে দৌৰোতে, আসনৰ পিছত দৌৰোতে দৌৰোতে, আনক নীতি শিক্ষা দিওঁতে দিওঁতে নিজৰ সন্তানে যে ড্ৰাগছ আসক্ত হৈছে কথাবোৰ ভাবিবলৈ সময় পোৱা নাই। গতিকে আসক্তিবোৰ, ড্ৰাগছৰ আসক্তি হওক, সেয়া চিগাৰেটৰ আসক্তি হওক, সেয়া আপোনাৰ সুৰাৰ আসক্তি হওক, যি আসক্তিয়ে নহওক সেই আসক্তিবোৰ কমাব লাগিব। আপুনি যদি নিচা কৰিব বিচাৰিছে তেন্তে আপুনি ভগৱানৰ নিচা কৰক, আপুনি কামৰ নিচা কৰক। ভগৱানৰ নিচাটো বেয়া কথা নহয়, আপুনি নিচা কৰক, আপুনি নামঘৰৰ নিচাটোকে কৰক, যে মোৰ নামঘৰলৈ গৈ থাকিবলৈ মন যায়, ই মোৰ আসক্তি হৈছে লাহে লাহে, ভাল কথা, সি আপোনাৰ জীৱনটো সলাই পেলাব। আপোনাৰ নামাজ পঢ়িবলৈ মন গৈ আছে, যাব পাৰে, আপুনি নামাজ পঢ়ক, সেয়া আসক্তি কৰক, আল্লাহৰ আপুনি নিচা কৰক। গতিকে নিচা যদি কৰিবলৈ মন গৈছে কৰ্মৰ নিচা কৰক, কিন্তু সেই নিচা নকৰিব। আপুনি কৰা নিচাৰ বাবে যাতে পিতৃ মাতৃ লজ্জিত হয়, আপুনি কৰা নিচাৰ বাবে এই মহাবিদ্যালয়খন যাতে লজ্জিত